সময়ৰ মোবাইল ফোন আৰু মোবাইল ফোনে কৰিব পৰা সমস্যা যেনে মেদবহুলতা, উচ্চ ৰক্তচাপ, ডায়েবেটিছ, মানসিক ৰোগ এইবিলাকৰ কথা আপোনালোকে শুনিছে। আজি মোবাইল ফোন আৰু ই আমাৰ চকুত কৰিব পৰা ক্ষতিৰ কথা মই ক'বলৈ ওলাইছোঁ। নমস্কাৰ, মই ডক্টৰ পিংকু বৰা, চকু ৰোগ বিশেষজ্ঞ। বৰ্তমান সময়ত আমাৰ সকলোৰে হাতত থকা এটা বস্তু হৈছে এইটো হৈছে মোবাইল। মোবাইলে আমাৰ চকুত কি ক্ষতি কৰিব পাৰে। যিসকল লোকে বহু সময় ধৰি একেলেঠাৰিয়ে মোবাইল বা কম্পিউটাৰ বা ডেস্কটপত কাম কৰে, তেওঁলোকে এটা সঘনাই কৰা কমপ্লেইন হৈছে কি তেওঁলোকৰ মাথাৰ বিষ হোৱা, চকুত বিষ অনুভৱ কৰা, ড্ৰাইনেছ ফিল কৰা। এইটোক আমি কওঁ কম্পিউটাৰ ভিজন চিণ্ড্ৰম বুলি কওঁ। এইটো আচলতে কি কাৰণে হয়, যিসকল লোকে একেলেঠাৰিয়ে 6 পৰা 8 ঘণ্টা মোবাইলত বা কম্পিউটাৰত কাম কৰে, তেওঁলোকৰ কি হয়, আমাৰ যিটো নৰ্মেলি যিটো চকুৰ ব্লিংকিং ৰেট থাকে, অৰ্থাৎ চকু যিটো জাপ খোৱাৰ ৰেট প্ৰতি মিনিটত, সেইটো হ'ব লাগে 13 পৰা 16 বাৰ, আৰু সেই ব্লিংকিং ৰেটটো তেওঁলোকৰ কমি গৈ 6 পৰা 8 বাৰ হয়। ফলস্বৰূপে কি হয়, আমাৰ যিখন টিয়াৰ ফিল্ম থাকে চকুত, সেইখন আমাৰ চকুত ইভেনলি স্প্ৰেড নহয়, আৰু তাৰ কাৰণে আমি কি কৰোঁ, আমি চকুত টায়াৰ্ড ফিল কৰোঁ, মাচলবোৰ আমাৰ অৱস হয়, হেডেক হয়, চকুত ড্ৰাইনেছ হয়। গতিকে আমি এই সমস্যাটোৰ পৰা বাচিবলৈ আমি কি কৰিব পাৰোঁ? এই সমস্যাবোৰৰ পৰা বাচিবলৈ আমি কি কৰিব পাৰোঁ, এটা আমি সঘনাই ফ'ল' কৰা ৰুল হৈছে ৰুল অফ 20-20-20, অৰ্থাৎ আমি 20 মিনিট সময় একে লেঠাৰিয়ে কাম কৰাৰ পিছত আমি কি কৰিব পাৰোঁ, 20 ফুট দূৰলৈ আমি চাই 20 বাৰ আমি চকুটো ব্লিংক কৰিব লাগে। তাৰ ফলত আমাৰ যিখন টিয়াৰ ফিল্ম থাকে সেইখন আমাৰ ইভেনলি স্প্ৰেড হ'ব। আমাৰ চকুত যিটো আমি অৱসাদ অনুভৱ কৰিছিলোঁ সেইবোৰ আমাৰ লাহে লাহে নাইকিয়া হ'ব। আৰু কিছুমান কাম কৰি ল'ব পাৰে, যেনে আপোনাৰ কম্পিউটাৰৰ যিবোৰ ফ্ৰণ্ট চাইজ থাকে সেইবোৰ আপুনি ডাঙৰ কৰি ল'ব পাৰে। আপুনি যদি অতিপাত শুকান ৰুম এটাত সোমাই আছে, হিউমিডিফায়াৰ ইউজ কৰক। যদি আপুনি এ চি ৰুমত আছে, তেতিয়াহ'লে এ চিৰ হাৱাটো যাতে ডাইৰেক্টলি চকুত নপৰে তাৰ প্ৰতি গুৰুত্ব দিয়ক। আপোনাৰ কম্পিউটাৰ মনিটৰখন যাতে আপোনাৰ পৰা 1 মিটাৰ নহ'লে আধা মিটাৰ দূৰত্বত আছে, সেইটো কথা লক্ষ্য কৰক, আৰু পাৰিলে তাক 15 to 20 ডিগ্ৰীত প্লেচ কৰক। লগতে আপুনি এণ্টি গ্লেয়াৰ যিবোৰ স্ক্ৰীণ পায় তেনেকুৱা ইউজ কৰক। এতিয়া তাৰপিছতো যদি ভাল নাপায়, আপুনি কি কৰিব পাৰে, আপোনাৰ যিটো টিয়াৰ ছাবষ্টিটিউট থাকে, তেনেকুৱা আপুনি ল'ব পাৰে ডক্টৰৰ পৰামৰ্শ লৈ কেনে। আৰু দ্বিতীয়টো সমস্যাৰ কথা ক'বলৈ ওলাইছোঁ, সেইটো হৈছে আমাৰ যিটো ট্ৰেনজিয়েণ্ট ভিজন লছ। বহুত মানুহে কমপ্লেইন কৰে যে ৰাতি মই মোবাইল চাই আছিলোঁ, তাৰপিছত কি হ'ল, মই হঠাৎ এটা চকুৰে নেদেখা হৈ গ'লোঁ। এনেকুৱা কি কাৰণে হয়? এনেকুৱা এইকাৰণে হয় যে আমাৰ সকলোৰে অভ্যাস আছে যে আমাৰ মোবাইল ফোনটো লৈ কেনে আমি কি কৰোঁ, বিচনালৈ যাওঁ, আৰু তেতিয়া আমাৰ কি হয়, আমি যেতিয়া কাটি হৈ মোবাইলটো চাই থাকোঁ, তেতিয়া আমাৰ এটা চকু ধৰক বিচনাৰ গাৰুত ঢাক খাই আছে, আৰু আনটো চকুৰে আমি মোবাইলটো চাই আছোঁ। যেতিয়া যিটো চকুত আমাৰ লাইট পৰি আছে, সেইটো চকুৰে আমাৰ কি হ'ব, লাইটটো এডপ্ট কৰিব, আৰু যিটো চকু আমাৰ আন্ধাৰ হৈ আছে সেইটো ডাৰ্কনেছ এডপ্ট কৰিব। ফলস্বৰূপে কিছু সময়ৰ পিছত আমি যেতিয়া মোবাইলটো আমি অফ কৰি দিওঁ, তেতিয়া আমাৰ কি হয়, আমি একো এটা নেদেখা হৈ যাওঁ। এইটো আমাৰ কওঁ ট্ৰেনজিয়েণ্ট ভিজন লছ। আৰু এনেকুৱা যদি আপোনাৰ বিশেষ পৰিস্থিতিটোহে এনেকুৱা সমস্যাটো হৈছে, তেতিয়াহ'লে ডক্টৰক আপুনি জনাওক। যদি আন বেলেগ সময়ত এনেকুৱা হৈছে, হয়তো সেইটো ইয়াৰ কাৰণে নহ'ব পাৰে, কিন্তু বেলেগ সমস্যাৰ কাৰণে হ'ব পাৰে। এতিয়া আন এটা সমস্যা হৈছে, সেইটো আমাৰ যিটো ব্লু লাইট বা নীলা ৰঙৰ লাইট, তাৰ কাৰণে হোৱা সমস্যা। ব্লু লাইটটো হৈছে এটা অতি হাই এনাৰ্জি লাইট, আৰু ই আচলতে কি কৰে, ব্লু লাইটে আমাৰ যিবোৰ ৰেটিনাৰ ফটো ৰিচেপ্টৰ থাকে, সেই ফটো ৰিচেপ্টৰবোৰ ই কি কৰে, ডেমেজ কৰে লাহে লাহে। আৰু তাৰ ফলত কি হয়, আমাৰ লাহে লাহে আমাৰ যিটো আমাৰ ভিজন থাকে, সেই ভিজনটো আমাৰ কমি গৈ থাকে, আৰু মেকুলাৰ ডিজেনেৰেশ্যনৰ নিচিনা বেমাৰ হ'ব পাৰে। গতিকে ব্লু লাইটৰ এইটো এটা ক্ষতি। 2 নম্বৰ ক্ষতিটো হৈছে ব্লু লাইটৰ সেইটো হৈছে আমাৰ যিটো শ্লিপ এৱেক চাইকেল থাকে, সেইটো আমাৰ ডিষ্টাৰবেঞ্চ হয়। কি কাৰণে হয়, আমাৰ যিটো দেহৰ আমাৰ শোৱা আৰু জাগি থকা এটা আমাৰ ৰিদম থাকে, সেই ৰিদমটো আমাৰ কি হয়, যিটো ব্লু লাইট সি আমাৰ কি কৰে, ডিষ্টাৰ্ব কৰে। আমাৰ ৰাতিপুৱা আমাৰ সূৰ্য পোহৰ যেতিয়া আমাৰ গাত পৰে, তেতিয়া আমাৰ কি হয়, আমাৰ দেহত এটা মেলাটনিন নামৰ হৰম'ন থাকে, তাৰ ছিক্ৰেশ্যনটো আমাৰ দেহত কমি যায়। আমি তেতিয়া কি কৰোঁ, এক্টিভ ফিল কৰোঁ। আৰু ৰাতি হ'লে কি হয়, এই মেলাটনিন হৰম'নটোৰ ছিক্ৰেশ্যনটো আমাৰ ৰাতি হ'লে ডাৰ্কনেছত ইয়াৰ ছিক্ৰেশ্যন বাঢ়ি যায়। ফলস্বৰূপে আমাৰ কি হয়, টোপনি আহে। আমাৰ যেতিয়া আমি মোবাইল ফোন ৰাতি বহুত দেৰিলৈকে ইউজ কৰি থাকোঁ, তেতিয়া ব্লু লাইটে কি কৰে, যিটো মেলাটনিন হৰম'ন থাকে তাৰ ছিক্ৰেশ্যনটো আমাৰ দেহত কমাই দিয়ে। ই এটা বডিক এনেকুৱা ছিগনেল দিয়ে যে এতিয়া আচলতে ৰাতি হৈ থকা নাই, এতিয়া দিন হৈ আছে। তাৰ ফলত আমাৰ কি হয়, টোপনি নাহে, আমি পিছদিনা কি কৰোঁ, আমি অৱসাদ অনুভৱ কৰোঁ।
এতিয়া আমি তাৰ পৰা বাচিবলৈ কি কৰিব লাগে, আমি কি কৰিব লাগিব, যিটো ইনবিল্ড ব্লু লাইট ফিল্টাৰ থাকে আমাৰ প্ৰত্যেকৰ মোবাইলত, সেইটো আমি অন কৰি ল'ব লাগে ৰাতি। আমি তাক চিডল কৰিব পাৰোঁ, গধূলি ইমান সময়ৰ পৰা ৰাতিপুৱা ইমান সময়লৈকে। আমি কিছুমান ব্লু লাইট ফিল্টাৰ চশমা আহিছে মাৰ্কেটত, আমি সেই তেনেকুৱা ইউজ কৰিব পাৰোঁ। আৰু যাৰ মোবাইলত এইটো ছফ্টৱেৰ নাই তেওঁলোকে এইটো এক্সট্ৰাকৈ ডাউনলোড কৰিও ল'ব পাৰিব। আৰু এটা লাষ্ট সমস্যাৰ বিষয়ে মই ক'বলৈ বিচাৰিছোঁ, লাষ্ট আচলতে নহয়, আৰু এটা সমস্যাৰ বিষয়ে ক'ব বিচাৰিছোঁ, সেইটো হৈছে বৰ্তমান পেৰেণ্টছে কৰা কমপ্লেইন যে তেওঁলোকৰ ল'ৰা ছোৱালীয়ে বহুত সময় ধৰি মোবাইল বা টেবলেটত ব্যস্ত থাকে, তেওঁলোকৰ চকু কিবা অপকাৰ হ'ব পাৰে নেকি। হয়, নিশ্চয়। যিহেতু বৰ্তমান সময়তো আজিকালি সকলোৱে অনলাইন ক্লাছত ব্যস্ত হৈ পৰিছে, মোবাইলটো বা টেবলেটটো এটা অপৰিহাৰ্য সামগ্ৰী হৈ পৰিছে। কিন্তু যদি একেলেঠাৰে বহু সময় ইউজ কৰে, তেতিয়া গ্ৰয়িং ষ্টেজত থকা ল'ৰা ছোৱালীখিনি, ধৰক 10 ইয়াৰ্ছৰ তলৰ যিখিনি ল'ৰা ছোৱালী, তেওঁলোকক এফেক্ট কৰিব পাৰে নিশ্চয়। কাৰণ আমাৰ যিটো চকু গ্ৰয়িং ষ্টেজত আমাৰ কি হয়, একচুৱেলি দূৰৰ বস্তু চাবৰ কাৰণে বনিছে। আমি যেতিয়া একেলেঠাৰিয়ে আমি কি কৰোঁ, যেতিয়া ওচৰৰ বস্তুটো চাই থাকোঁ বা টেবলেট বা কম্পিউটাৰটো চাই থাকোঁ, তেতিয়া এনেকুৱা এটা ষ্ট্ৰেছ পৰে বা বডিক এনেকুৱা এটা ছিগনেল দিয়ে যে কি আমি আচলতে এইটো দূৰৰ নহয়, ওচৰটোহে চাব লাগে। তাৰ ফলত এই গ্ৰয়িং ষ্টেজত থকা যিখিনি ল'ৰা ছোৱালী আছে, তেওঁলোকৰ কি হয়, যিটো আইবলৰ ছাইজটো বাঢ়ি যায়, আৰু আমি তাক মায়'পিয়া বুলি কওঁ। আৰু তেওঁলোকক মাইনাছ পাৱাৰৰ লেন্সৰ প্ৰয়োজন হ'ব পাৰে ভৱিষ্যতে। যদিও তেওঁলোকক মোবাইলৰ পৰা আঁতৰাব নোৱাৰি, কিন্তু একেলেঠাৰিয়ে বহু সময় তেওঁলোকক মোবাইলত লাগিব নিদিব, কিছু সময় তেওঁলোকক বিৰতি দিয়ক, তাৰপিছত আকৌ দিবলৈ চাওক। গতিকে আজি আৰু বহুতখিনি সমস্যা আছে, আজি বৰ বেছি দীঘলীয়া নকৰোঁ, ইমানকে কৈ মই আজিৰ যিটো বক্তব্যটো সামৰিছোঁ। ধন্যবাদ।